Hello guys, welcome back to my YouTube channel. তো আৰু যোৱাকালি আমি গৈছিলোঁ জুবিন দাৰ ক্ষেত্ৰলৈ এটা ভ্লগ বনাইছোঁ, কিন্তু মই ইন্ট্ৰটো দিয়া নাছিলোঁ। তো আজি কাৰণে মানে পিছদিনাখন ইন্ট্ৰটো দি আছোঁ। এইফালে গধূলি সময়ত মানে ভিডিঅ'টো মই বনাই আছোঁ। তো আপোনালোকে সেইখিনি এতিয়া ক্লিপখিনি চাওক। আৰু আমি এতিয়া ধুনীয়াকৈ গাড়ীত গৈ আছোঁ। আৰু এইফালে চাওকচোন, চাওক আমাৰ বুকুৰ ফালৰ ৰাস্তা একদম পুৰা মানে ৰাস্তাৰ কাম কৰি আছে। তো তাৰ কাৰণে গোটেই মানে ধূলা হৈ গৈছে। তো বাকী এতিয়া ইয়াতে বেছি ভিডিঅ' নকৰোঁ, তো তাতে গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ যে জুবিন দাৰ ক্ষেত্ৰলৈ যাম বুলি, আৰু আজি ফাইনেল তাকে গৈ আছোঁ। আৰু আমি এতিয়া আহি পাই গ'লোঁ ছয়গাঁও। এইফালে দেখা পাইছে ছয়গাঁৱৰ ৰাস, কিন্তু এইবাৰ ছয়গাঁৱৰ ৰাসো হওক বা জৰে নহওক, এইবাৰৰ ৰাস মানে পুৰা সেমেকা জুবিন দাৰ কাৰণে। আৰু আমি এতিয়া আহি পাই গ'লোঁ সোণাপুৰ, সেইটো মন্দিৰলৈকে আমাৰ মৰমৰ জুবিন দা চাবৰ কাৰণে। আৰু মানুহ চাওকচোন, সদায় এনেকুৱা মানে মানুহ হয়। আৰু এনেকুৱা চাইডত জুবিন দাৰ ডাঙৰ মানে ফটো লগোৱা আছে, আপোনালোকে আহিলে দেখা পাব। তো বহুতে আহি গৈছে, মইহে অহা নাছিলোঁ। তো যি নহওক আজি আহি গ'লোঁ। চাকি দিয়া মানুহৰ ভিৰ চাওক এবাৰ। আৰু আমাৰ জুবিন দা এনেকুৱা এটা ঠাইত আছে, মানে গোটাই মানে পাহাৰ চাৰিওফালে গোটেই প্ৰকৃতিৰে ভৰা, যিহেতু জুবিন দাও প্ৰকৃতিক ভাল পাইছিল। আৰু ইয়াতে ধুনীয়াকৈ গামোচা দিলে, ধুনীয়াকৈ সেৱা চেৱা কৰিলোঁ। আৰু কিছুমান এনেকুৱা মানুহ আছে ইয়াতে, মানে ইমান ধুনীয়াকৈ ৰাখি থৈছে, তাতে মানুহবিলাকে চেণ্ডেল পিন্ধি পেলাই যায় ওচৰলৈকে। তো মানে পুলিচ বিলাকে কৈ আছে যে চেণ্ডেল পিন্ধিব নালাগে। তো মানুহবিলাকে নাজানে নেকি অলপো। আৰু এইফালে চাওকচোন, গামোচাবোৰ কি ধুনীয়াকৈ দিয়া আছে, আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চাৰিওফালে মানে লিখা আছে। আৰু এইবিলাকেই হৈছে জুবিন দাৰ মৰম। চাওক কিমান বেছি গামোচা আছে, ইয়াতে হাজাৰ গামোচা থৈ দিছে। আৰু চাওক, মই বেছি ইয়াতে ভিডিঅ' কৰা নাই, মোৰ মানে ভিডিঅ' কৰিব কাৰণে ইমান এটা মন যোৱা নাই ইয়াতে। তো এতিয়া ধুনীয়াকৈ কিবা এটা খাই লৈ পেলাই এতিয়া লাহেকৈ ঘৰতে যাম। তাৰপৰা কি ক'ম আৰু, তো ইয়াতে কিবা এটা মানে মনটো পাতল লাগি গ'ল। তো আপোনালোকে যদি এতিয়ালৈকে অহা নাই, আহিব এবাৰ। আৰু ঘৰত যোৱাৰ আগতে ভাবিলোঁ যে জুবিন দাই যিটো হিলত মানে ৰেষ্ট লৈছিল, সেইটো হিল এবাৰ চাই যাওঁ। কিন্তু ইয়াতে আহি মানে কিছুমান বস্তু দেখি পেলাই বেয়া লাগিল যে হিলটোৰ ওচৰলৈ গৈ মানুহবিলাকে ফটো উঠি আছে, বাৰু ফটো উঠিছে অলপমান দূৰৰ পৰা উঠক ফটো, একো মানে বেয়া কথা নহয়। কিন্তু তাতে ওচৰত গৈ পেলাই মানে ভৰি চলিবিলাক লাগি থাকে তো শিলটোত, সেইকাৰণে। আৰু চাকি দিয়া আছে তাতে ধুনীয়াকৈ। আৰু এতিয়া ঘৰত গৈ থাকোঁতে দেখা পালোঁ যে ফাইটাৰ প্লেন দেখোন, 9 তাৰিখে এয়াৰ শ্ব' হ'ব, তো সেইকাৰণে। আৰু আমি ধুনীয়াকৈ সোণাপুৰৰ পৰা জুবিন দাৰ ওচৰৰ পৰা আহিলোঁ সেৱা চেৱা কৰি। তো এতিয়া আমি আহিলোঁ মানে বালাজী মন্দিৰত। তো মানে গুৱাহাটীত সদায়তো অহা নাযায় ন, তো সেইকাৰণে যিহেতু আজি গুৱাহাটীত আহিলোঁ, তো ভাবিলোঁ এবাৰ ইয়াতে সেৱা কৰি যাওঁ। তো সেই বুলি আহি গ'লোঁ। আৰু ভিতৰত কেমেৰা এলাও নাই, তো সেইকাৰণে ভিডিঅ' কৰা নাই তেনেকে। আৰু ইয়াৰ পৰা লাহেকৈ ঘৰতে যাম। আৰু কিমান ধুনীয়া মানে পৰিৱেশটো, ইমান চাফ চিকুণ। তো বাকী এতিয়া লাহেকৈ ঘৰত যাম, অলপমান আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইছ, আমি ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া ঘৰত যাই থাকোঁ। তো আজিৰ ভ্লগটো ইয়াতে সমাপ্ত কৰি দিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আপোনালোকৰ কথা যি কৰে। তো আজিলৈ বাই বাই।